বিয়া হোৱাৰ কিছুদিনৰ পিছত টুনটুনি গৰ্ভৱতী হয় আৰু এজনী ছোৱালী জন্ম হয়। হে ভগৱান, মোৰ ছোৱালীহে হ'ল। মই ভাবিছিলোঁ ল'ৰা হ'ব বুলি। আমি বুঢ়া বুঢ়ী হ'লে আমাৰ সাৰথি হ'ব। হয় টুনটুনি, ময়ো তেনেকুৱাই ভাবিছিলোঁ আমাৰ ল'ৰা হ'ব বুলি, কিন্তু আমি ভবাৰ দৰে একোৱেই নহ'ল। ভগৱানে আমাক ছোৱালীহে দিলে। মোৰ এনেকুৱা লাগিছে এইক নদীত নি পেলাই থৈ আহোঁগৈ, কিন্তু এনেকুৱা কৰিব নোৱাৰোঁ। আকৌ কোনোবাই দেখিলে মোৰ জেল হ'ব, আৰু মই এইবোৰ নিবিচাৰোঁ। এতিয়া আৰু কি হ'ব টুনটুনি? ভগৱানে কৰিলে অহাবাৰ ল'ৰা হ'ব আমাৰ। এনেকৈয়ে সময়বোৰ পাৰ হৈ যায়। আকৌ এবাৰ টুনটুনি গৰ্ভৱতী হয়, আৰু এইবাৰ তেওঁলোকৰ এটি ল'ৰা সন্তান জন্ম হয়। হেৰা, শুনিছানে? অৱশেষত আমাৰ এটি ল'ৰা সন্তান হ'ল। আমি ইয়াক পঢ়াই লিখাই ডাঙৰ মানুহ কৰিম। মা, ময়ো পঢ়িম আৰু স্কুললৈ যাম। মনে মনে থাক, তই পঢ়ি শুনি কি কৰিবি? তই ছোৱালীহে। এদিন বিয়া হৈ বেলেগ এঘৰলৈ গুচি যাবি। মই ল'ৰাটোকহে পঢ়াম আৰু পঢ়াই শুনাই এজন ডাঙৰ অফিচাৰ বনাম। মা, মইতো তোমাৰে ছোৱালী হয়। মোৰ লগত তুমি কিয় এনেকুৱা কৰিছা? তই মোৰ ছোৱালী হয়, সেইবাবে ঘৰৰ সকলো কাম কৰিবলৈ দিওঁ। যা যা, ঘৰটো ঝাৰু দে। মই তোৰ ভাইটিক ভাত খুৱাম। মা, ময়ো খাম, মোৰো ভোক লাগিছে। মই কৈছো নহয়, প্ৰথমে ঘৰটো ঝাৰু দে, তাৰপিছত ভাইটিয়ে খাই এৰাখিনি তই খাবি। পিংকি চৰাই মনে মনে তাৰ পৰা উৰি গুচি যায় আৰু ঘৰ ঝাৰু দিয়াত লাগে। এনেকৈয়ে 5 বছৰ পাৰ হয়। টুনটুনি পাপুক এখন ডাঙৰ স্কুলত নামভৰ্তি কৰি দিয়ে। মা, ময়ো যাম স্কুললৈ পাপুৰ লগত। ভাইটিৰ ওপৰত ইমান হিংসা কিয় তোৰ? মই তোৰ লগত এটকা পইচা খৰচ নকৰোঁ। তেতিয়া তালৈ দেউতাক বন্তি আহে। কি হ'ল টুনটুনি, তুমি কিয় পিংকিৰ লগত কাজিয়া কৰি আছা? চাওকচোন, তেতিয়াৰ পৰা এই স্কুল যাওঁ যাওঁ কৰি আছে। পিংকি, কিয় জিদ কৰি আছা? নুবুজা কিয়? তোমাৰ মায়ে মানা কৰা স্বত্বেও তুমি জিদ কৰি আছা। তুমি এতিয়া যোৱা, মোৰ কাৰণে খানা লৈ আহা। পিংকিয়ে খানা আনিবলৈ পাকঘৰলৈ যায়। সেইদিনা টুনটুনিয়ে গাজৰৰ হালোৱা বনাইছিল, আৰু হালোৱাখিনি দেখি পিংকিৰ জিভাৰ পানী পৰে। মায়ে আজি হালোৱা বনাইছে, মই অকমান খাই লওঁ। মাক খুজিলেতো মায়ে মোক নিদিয়ে খাবলৈ। পিংকিয়ে তাৰ পৰা অলপ লৈ খাবলৈ ধৰে। তেতিয়াই টুনটুনি পাকঘৰলৈ আহে আৰু পিংকিক হালোৱা খাই থকা দেখা পায়। তোৰ ইমান সাহস, মোক নুসুধাকৈ খাইছা? তোৰ জিভাখন বহুত দীঘল হৈছে, আজি কাটি পেলাম। মা, মোক নামাৰিবা। মই অলপমানহে খাইছোঁ। মই আৰু নাখাওঁ। মোক নামাৰিবা, মা। ঠিক আছে, হ'ব যা, পাপাক খাবলৈ দিয়াগে। পিংকিয়ে খানা লৈ আহি পাপাকক খাবলৈ দিয়ে। যা যা ইয়াৰ পৰা, মোক খানাত নজৰ নলগাবি। পিংকি মাক দেউতাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰ এৰি গুচি যায়। তেতিয়া টুনটুনি আৰু বন্তি অনুভৱ হয়, তেওঁলোকে নিজৰ ছোৱালীজনীৰ লগত বহুত অত্যাচাৰ কৰিলে। বন্তি, য'তেই নাথাকক, মোৰ ছোৱালীজনীক বিচাৰি লৈ আনা। তাইক মই ক্ষমা খুজিম। আমি দুয়োটাই তাইৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। বন্তিয়ে পিংকিক বিচাৰি বিচাৰি নদীৰ কিনাৰ পালেগৈ, আৰু দেখা পাই পিংকিয়ে এডোখৰ ঠাইত বহি কান্দি আছে। বন্তিয়ে পিংকিৰ ওচৰলৈ যায় আৰু ক্ষমা খোজে, আৰু সকলোৱে মিলি সুখেৰে থাকিবলৈ লয়। যদি আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।